মই ইহঁতক ইমান অহংকাৰ কৰিছিলোঁ। এতিয়া চাচোন, সোফাও আনিলে, আলমাৰী এটাও আছে, ভৰ্তি হৈ গৈ আছে। মোৰ অহংকাৰৰ কাৰণেই হ'ল এইবোৰ চব। মই যদি তেতিয়া তাহাঁতক আমাৰ ঘৰৰ পৰা খেদি নিদিলোহেঁতেন বা ইমান অহংকাৰ নকৰিলোহেঁতেন, তেতিয়া মোৰ এনেকুৱা গতি কেতিয়াও নহয়। জিউ, এয়া মই এনেই আছিলোঁ। আহা আমি খেলোঁ আহা। কি খেলিবানো জিউ? বাম্মা বাম্মা আমি বল খেলোঁ আহা। হেৰি জিউ, তুমি বল খেলিবা নি? আহা আমি বল খেলোঁ তেতিয়াহ'লে। মাংসখিনি বনাই হ'ল, ভাতটো পাতিবলৈ আছে। আগতে মই বৌয়ে কি কৰিছেনো তাকে চাই আহোঁগৈ। পাহি, কি কৰি আছা? অঁ বৌ, মই আপোনাৰ ওচৰলৈ যাবলৈ লৈছিলোঁ। কি কৰি আছেনো? অঁ হয় নি? পিছে কি বনালা আজি ভাত খাবলৈ? অঁ বৌ, এয়া মই মাংসখিনি বনালোঁ আৰু ভাতটো পাতি দিম, এতিয়া হৈয়ে যাব। অঁ হয় নি? তুমি হেৰি এইটো কি বুলি কয়, জিউৰ ওচৰলৈকে যোৱা, মই ভাতটো বনাই দিম। নালাগে, হ'ব দিয়ক, ময়ে বনাই দিম পটককৈ। হ'ব হ'ব, একো নাই, মই বনাই দিম বাৰু। ঠিক আছে, তেতিয়াহ'লে মই জিউৰ ওচৰৰ পৰাই আহোঁগৈ। আপুনি কি চিন্তা কৰি আছেনো? কিনো চিন্তা কৰিবা, ইমান ডাঙৰ কোম্পানীটো গোটেইখিনি লষ্ট হৈ থাকিলে। সেয়াই। হ'ব দিয়ক, ইমানো চিন্তা কৰি নাথাকিবচোন। আপুনি ভাইটিৰ লগ লাগি কিবা চেষ্টা এটা কৰি চাবচোন। এতিয়া আকৌ তুমি ভাইটিৰ কথা কৈছা, তেতিয়াই যদি তুমি এনেকুৱা নকৰিলাহেঁতেন, ইমান অহংকাৰ নকৰিলাহেঁতেন, তেতিয়াতো ইমান জেমেলাও নহ'লহেঁতেন। হয় অ', আপুনি ঠিক কথাই কৈছে, মোৰ গাতে বহুত ভুল আছিল। হ'ব হ'ব, এতিয়া সেইবোৰ কথা বাদ দিয়া, বহুত ৰাতি হ'ল, শুই থাকোঁ আহা। আজি কিন্তু চাহকাপ খাই ভাল লাগিল আকৌ দেই। ভাল লাগিবই আকৌ, বৌয়ে বনাইছেতো। এইকেইটা বনাওঁতেতো ভালে বনায়, খালি চেনি বেছি দিয়ে। এখেতে আকৌ খালি বেছিয়ে কৰি থাকে। মই আকৌ কিবা এটা বনালে বেয়া হৈছে বুলিয়ে ক'ব। বেয়া লাগিছে বুলি কোৱা নাই নহয়, চেনি বেছি দিছা বুলিহে কৈছোঁ। মই কিন্তু বেয়া পোৱা নাই আকৌ দেই। অ' বৌ, চাহকাপ একদম মজা বনাইছে আপুনি। থেংক ইউ দেই। অঁ হ'ব বাৰু, আমি দুটা এতিয়া ওলাই যাওঁ, এফালে কাম এটা আছে। আপোনালোক ওলাই যায় যদি মোৰ বস্তু কেইটামান আনিবলৈ আছে বজাৰৰ পৰা। বজাৰত সোমাব নোৱাৰিম নহয়, আমি এতিয়া বেলেগ এফালে যাওঁ, আৰু বজাৰত সোমাবলৈ টাইমো নহ'ব নহয়। আজিকালি পৰিস্থিতি যিহে বেয়া, 12টা বজাতে বন্ধ কৰি দিয়ে নহয়। অঁ সেইটোও হয় পাই। হ'ব দিয়ক, একো নাই, মোৰ ইম্পৰ্টেণ্ট বস্তু